দীপাৱলী আজি যেহেতু দীপাৱলীৰ দিন গতিকে মই আজি আপোনালোকক এটা মিঠা জিলাপিৰ ৰেচিপি বনাই দেখুৱাবলৈ ওলাইছোঁ। এইটো একেবাৰে সহজ, গতিকে আপোনালোকেও চাওক মই কেনেকৈ বনাওঁ। আহক আমি এতিয়া জিলাপি বনাওঁ। মই বেটাৰটো মোৰ হৈ গ'ল। এতিয়া যিহেতু মই এই কাপৰ মেজাৰমেণ্ট কাপৰ 1 কাপ মই ময়দা লৈছিলোঁ, গতিকে মই এতিয়া ইয়াত চিৰাপটো যিহেতু বনাব লাগিব, চিৰাপৰ কাৰণে মই 2 কাপ চেনি ইয়াতে দিলোঁ। চেনি যদি 2 কাপ চেনি যেতিয়া দিম, তেতিয়া আমি চিৰাপৰ কাৰণে পানী দিব লাগিব 1 কাপ। এইখিনি 1 কাপ মই চেনি চিৰাপটো দি, কাৰণ আমাৰ জিলাপিখিনি হ'লে চিৰাপটো দিব লাগিব, গতিকে আমি চিৰাপটো আগত কৰি ল'ম আৰু অলপমান আমি কালাৰ ফুড ইয়াত ব্যৱহাৰ কৰিম। এটা অৰেঞ্জ কালাৰটো দিলোঁ। এতিয়া চিৰাপটো মই এতিয়া জিলাপিখিনি বনাম। জিলাপিখিনি বনাবলৈ সদায় অলপমান বহল ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিব, তেতিয়াহ'লে জিলাপি অলপ বেছিকৈ খাব। জিলাপি বনাবলৈ বজাৰত এনেকুৱা পলিথিন পোৱা যায় কেকৰ, সেইটো আনি ল'ব পাৰে, নহ'লে আমুল গাখীৰৰ যিটো প্লাষ্টিকৰ বেগ থাকে সেইটো আপোনালোকে ব্যৱহাৰ কৰিব। চাওক, আমি যিহেতু 2 ঘণ্টামান হেৰি কৰিলোঁ, মই এইখিনি ফৰ্মেট হ'বলৈ ৰাখি থৈছিলোঁ। তেতিয়া চাওক মোৰ ঘৰটো ইমান ধুনীয়া একদম জিলাপিৰ কাৰণে উপযুক্ত হৈ গৈছে। জিলাপিবিলাক আপোনালোকে গৰম হোৱাৰ পিছত ষ্টিমটো কমাই দিব। একদম মচমচীয়া হৈ গৈছে আৰু ব্ৰাউন কালাৰ লৈছে জিলাপিবিলাকে। নমাই দিম। ষ্টিমটো কমোৱাৰ পিছত আকৌ অলপ যেতিয়া ষ্টিমটো বঢ়াই দিব, অলপ সময় গৰম হ'বলৈ দিব। ইফালে আমাৰ চিৰাপখিনিও হৈ আছে। মই চিৰাপত অলপমান এতিয়া কেইটামান কেশৰ দিম।
চিৰাৰ ৰসত ডুবাইছোঁ। এতিয়া এয়া মোৰ জিলাপি হৈ গ'ল। এতিয়া মই এই জিলাপিখিনি অলপ গাৰ্নিছ কৰি দিলোঁ আৰু এতিয়া আমি পৰিৱেশন কৰিম। এয়া মোৰ জিলাপি ৰেডি হৈ গ'ল।